স্বাগতম জনাইছোঁ মোৰ চেনেল কবিতা কাননলৈ। আজি আপোনালোকৰ বাবে এক বিশেষ শিতান লৈ আহিছোঁ। মই আজি এটা গল্প পাঠ কৰিম, কিবা ভুল ক্ৰুটি হ'লে ক্ষমা কৰিব। সংসাৰ। খুৰী আইতাৰ মনত সুখ নাই, তাৰ একমাত্ৰ কাৰণ খুৰা কাকা। ল'ৰা দুটা মানুহ নহ'ল, দানৱ হ'ল। চৈতানে বাস কৰিলে মগজুত। মদাহী খুৰা ককাৰ অতপালি আৰু নিচাসক্ত অৱস্থাত অশ্লীল শব্দৰে অশ্ৰাব্য গালিগালাজৰ ধুমুহাজাকে ল'ৰা দুটা ধ্বংস কৰি পেলালে। সৰুতে সিহঁতৰ সংস্কাৰ ভাল আছিল, মাকৰ ছত্ৰছায়াত, কিন্তু ডাঙৰ হৈ দেউতাকৰ পথটোকে বাছি ল'লে। মদাহীৰ ল'ৰা ভাল নহয়, এই অপবাদটো প্ৰত্যাখ্যান কৰিব নোৱাৰিলে তাইও। খুৰী আইতাৰ বিয়াখন ঘৰৰ পৰাই পতা হৈছিল। খুৰী আইতাৰ দেউতাকৰ বন্ধুৰ লগত বিয়াৰ প্ৰস্তাৱ আহিল। দেউতাকৰ বয়সৰ মানুহজনৰ লগত বিয়া হ'বলৈ খুৰী আইতাৰ মন নাছিল, কিন্তু দেউতাকৰ ওপৰত মাত মাতিবলৈ ভয় কৰিছিল। অনিচ্ছা সত্ত্বেও সেই মানুহজনৰ লগত বিয়াত বহিছিল খুৰী আইতা। কিন্তু খুৰী আইতাৰ নৱজীৱনে অন্য ৰূপ ধাৰণ কৰিলে। খুৰী আইতাৰ বিয়াৰ এমাহৰ পিছত এটি দিন তিক্ততাৰে ভৰি পৰিল। খুৰা কাকা প্ৰথম অৱস্থাত স্বাভাৱিক আছিল, কিন্তু বিয়াৰ এমাহৰ পিছত এদিন মাতাল খুৰা কাকাৰ চৰু বুদঙিল খুৰী আইতাৰ ওচৰত। কিন্তু সৌভাগ্যৰ কথাটো হ'ল খুৰা ককাই কোনোদিন হাত তোলা নাছিল। কিন্তু দিনক দিনে কথাবোৰ বেয়াৰ ফাললৈহে ঢাল খালে। বছৰ বাগৰিল। দুটাকে ল'ৰাৰ দেউতাক হৈও খুৰা কাকা একেই আছিল। অনৰ্গল গালিগালাজেৰে ল'ৰাকেইটাৰ পঢ়া শুনাতো ব্যাঘাত জন্মায়। নিজে কৰিছিল কেৰাণীৰ চাকৰি, সেইবাবে ল'ৰাকেইটাক তাচ্ছিল্য কৰি কয়, পঢ়া শুনা কৰি কি কৰিবি, কেৰাণীৰ পুতেক কেৰাণী হবি, নহ'লে দোকান চলাবি, ইত্যাদি ইত্যাদি। খুৰী আইতাৰ মন সিহঁতক ডাঙৰ মানুহ কৰাৰ। সন্ধিয়া সন্ধিয়া তেঁতুৰ গুৰিলৈকে এগাল গিলি অশ্লীল শব্দৰে ঘৰখনত অশান্তি কৰে। ওচৰ চুবুৰীয়াৰ আগত খুৰী আইতাৰ মুখ উলিয়াব নোৱাৰা অৱস্থা। সন্ধিয়া হুলস্থুল কৰা মানুহজন দিনৰ দিনটো ঠিকেই থাকে, কিন্তু হঠাৎ কি হয়, খুৰী আইতাৰ হাতত উত্তৰ নাই। ডাঙৰ ল'ৰাটোৱে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আৰু নপঢ়িলে, ওচৰতে দোকান দিয়া আৰম্ভ কৰিলে। সি দেউতাকে কোৱাটোকে কৰিলে। খুৰী আইতাৰ শেষ সমল হ'লগৈ সৰু ল'ৰাটো। সপোনৰ ভৰা সংসাৰখনৰ সপোনবোৰ যেন ভাঙি গ'ল হঠাতে। খুৰা ককাৰ মদ্যপানৰ মাত্ৰা বাঢ়ি গ'ল। ডাঙৰ ল'ৰাৰ দোকানত জুৱাৰ আড্ডা বহিল। জুৱাৰ নামত দোকানৰ বস্তুৰ বিক্ৰীৰ বাবদ পোৱা পইচাকেইটাও সি পানীত পেলালে। খুৰী আইতা যেন অসফল মাতৃ আৰু পত্নী। সৰু ল'ৰাটোক শেষ আশা হিচাপে লৈ জীৱনৰ বাকী দিনবোৰ কটাব ধৰিলে। ডাঙৰ ল'ৰাটো অধঃপতনে মানুহগৰাকীৰ মনত বৰ কষ্ট দিলে। ডাঙৰ ল'ৰাটোৱে জুৱা খেলি খেলি ঘৰখন ডুবালে। খুৰা ককাই ৰিটায়াৰমেণ্টৰ টকাকেইটা মদ খাই শেষ কৰিলে। খুৰী আইতাই সংসাৰ গঢ়াৰ সপোন দেখিছিল, কিন্তু সংসাৰখন ভাঙি থানবান হ'ল। সৰু ল'ৰাটোৱে মদাহী দেউতাক আৰু জুৱাৰী ককায়েকৰ কৰ্মত লাজ পাই ঘৰৰ পৰা পলাই গ'ল। বহুদিন বিচাৰ খোচাৰ কৰি ল'ৰাটোক বিচাৰি পোৱা নগ'ল। 5 মাহমানৰ মূৰত এদিন ৰেল লাইনৰ দাঁতিত তাৰ মৃতদেহ পোৱা গ'ল। খুৰী আইতা পস্ত্ৰমূৰ্তি হৈ পৰিল। সপোনৰ অন্ত হ'ল। আজি খুৰী আইতা ঘৰৰ বাৰাণ্ডাখনতে বহি আছে। খুৰা কাকাৰ শ্ৰাদ্ধ খাবলৈ অহা মানুহবোৰ
ঘৰাঘৰি গৈছে। জীৱনৰ ৭৯টা বসন্ত সমাপ্ত কৰি মানুহজন গুচি গ'ল। খুৰী আইতাৰ সংসাৰখনত বহুত খেলিমেলি ঘটিল। সপোনবোৰৰ মৃত্যু হ'ল। জীৱনৰ ৰং খন্তেকতে হেৰাল। স্বপ্নভংগৰ বেদনাই হৃদয় কঁপাই তুলিলে খুৰী আইতাৰ। মদৰ ৰঙীন পৃথিৱীত খুৰা কাকা হৈ গ'ল ভাস্কৰ্য। আৰু খুৰী আইতা? মণিয়ে কথাখিনি কৈ ৰজতলৈ চালে। ৰজতৰ চকুকেইটা সেমেকা। সুদূৰত বাজিছে হৰিনামৰ ধ্বনি। অধীৰ ধন জন জীৱন যৌৱন অধীৰ এহো সংসাৰ প্ৰাণ ৰাখবি মোৰ।